হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু বহুত দিন আগৰ পৰা ভাবি আছিলোঁ কি এটা ইউটিউব চেনেল খুলিম বহুত ভাবি কিনে লাষ্টত তাৰ খুলি দিলোঁ। যোৱাকালি ৰাতি খুলিলোঁ আৰু ৰাতি ক'ত ভিডিঅ' বনাব, সেইকাৰণে বনোৱা নহ'ল। আজিৰ পৰা আৰম্ভ কৰিলোঁ আৰু যাতে আপোনালোকে যাতে যিখিনি ভুল হয় সেইখিনি যাতে দেখাই দিয়ে। মোৰ ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ একাউণ্টৰ লিংকটো দি দিম। তাত যাই কিনে আপোনালোকে মেছেজ কৰি ক'ব কি ভুল হৈছে, যাতে যিবিলাখান ভিডিঅ' বনাম আৰু সেইগিলাখান ভিডিঅ'ত যাতে এইটো ভুলটো আৰু নেক্সট বাৰ যাতে নহয় সেইখিনি কৈ দিব। আজি বিশ্বকৰ্মা পূজা আপোনালোকে জানে, আজিৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, চেনেলটোত ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিলোঁ। কিবা ভুল হ'লে আপোনালোকে কৈ দিব। ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাৰ একাউণ্টৰ আৰু ফেচবুক একাউণ্টৰ লিংকটো দি দিম, তাত গৈ কিনে কৈ দিব। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আহি কিনে আৰু এটা লগ পালোঁ, ই বাইক লৈ যাব বোলে, ইয়াৰ লগতে যাওঁ। যাই কিনে ভিডিঅ'গিলাখান সেই কৰোঁ। আগত আৰু এটা লগ আছে, তো ব'লকচোন যাওঁ কি হয়। আগত বৰ্তমানলৈকে প্লেন চেন একো বনোৱা নাই, যাই কিনে লগ ধৰোঁ। লগ ধৰি কিনে প্লেনটো বনাম, ক'ত যাওঁ কি কৰোঁ। কেনে ভাই আজি মজা। তো ব'লক, ৰ'দো দিছি, বেছি দেৰি নকৰোঁ আৰু সিয়াকো লগ কৰোঁ যাই কিনে। তো ব'লক ভিডিঅ'টো চাই থাকক। আৰু আহি কিনে এতিয়া ৰখি আছোঁ, অলপ দেৰি হ'ল আহিবা। ৰখি আছোঁ। আহিছি প্লেন ক'ত যোৱা হ'ব পিছত? প্লেনটো ক'ত যোৱা হ'ব? আহি লগ পালোঁ, দুটা ওলা আমাৰ গাড়ী যোৱা দেখিম আৰু কি আহিলে নহয়। বাইকখন আৰু কিমান আগুৱাই নাজানো। বোলকচোন যাই থাকোঁ, কি হয় কিমান দূৰকলৈকে যাবা পাৰোঁ বাইকখনত যাই থাকোঁ। আৰু পাছত টাউন দুটা আহিয়ে আছে। বোলকচোন যাই থাকোঁ, কিমান দূৰকলৈকে যাবা পাৰোঁ। বাইকখনো কিমানে হ'ব, তেল বা কিমান আছে, তেল আছে না নাই? তেল বোলে পূৰা আছে। বোলকচোন কিমানকলৈকে খতম কৰিব পাৰোঁ তেল, যাই লওঁ। ঘূৰিও আহিব লাগিব ৰিটাৰ্ণ। যে 1 টাকাও লগত পইচা অনা নহ'ল। দাউৰিকে হ'লে আহিলোঁ, ইও ফোন কৰি থাকলাক বোলে আহিব লাগে আহিলোঁ। বোলকচোন যাওঁ। লগ পালোঁ, চাইডতে লগ হ'লোঁ, টাউন দুটা অলপ আগত গেল। বোলকচোন যেনেকৈ আহিছে, ফালি চিৰি পূৰা ফালি চিৰি আহিছে। গেলে ৰাহোঁ আগত, আৰু দুটা আছে আগত। যাওঁ, যাই কিনে গোটেই মানে লগ হওঁ। লগ হৈ কিনে প্লেনটো বানাওঁ, ক'ত যোৱা হয় কি হয়। ট'টেলি প্লেনটো বানাই এনে আহোঁ দুটাক আৰু লগ পোৱা নাছিলোঁ। আহোঁ দুটাকো লগ পালোঁ, এতিয়া গোটেই মানে লগ হওঁ। লগ হৈ কিনে যাই প্লেনটো বানাওঁ, ক'ত যোৱা হয় কি যোৱা হয়। তো অলপ ভিডিঅ'টো অলপ ৰখক, মই অলপ স্কিপ কৰি যাওঁ, আগত অলপ ভিৰ আছে। চব মালাই এইফালেও। লগ যাওঁ এতিয়া আমাৰ ইলেক্ট্ৰিচিটি বৰ্ড সোমালোঁ অলপ উঠোঁ। লগচোন যাওঁ, ক'ত যাওঁ কি হয়। বৰ্তমানে ক'ক লৈ প্লেনে মানুহ নাই, কি হয় চাওঁ। যাওঁ চাৰিওফালে মালা দেখোন। এই চবতে মালা দিছি, মালা চালা দি পুৰা বান্ধি লৈছে এখানে। আহি পাঠশালা ৰাখাবে পাৰ হ'লোঁ আৰু আহোঁ আগত যাইয়ে আছোঁ। পঢ়া বন্ধে আহোঁ, আমি আৰু নাজানো আৰু কিহে জানে ক'ত নে কি কৰে। লগচোন যাই থাকোঁ, ক'ত নে
এই চাওকচোন এই ইয়াতে হেলমেট মাৰি আছে ইয়াৰ পৰা কি হৈছে হেলমেটটো নুখুলাই ক তই তো এইবাৰে আপোনাৰ আপোনালোক নাৱৰ খেলা দেখুৱাম ইফালে হ'ল এইটো চাইড মোটামুটি এইটো নদীটো মোটামুটি বহুত জেগা কাভাৰ হয় আহি কিনে আৰু লগ পালোঁ আহক এতিয়া আৰু এই কটামান আৰু লগ পালোঁ অঁ কহাই আহিছোঁ আহাকো লগ পালোঁ দাদাহঁতৰ লগত কথা অলপ পাতিলো কৰি দিবা আছে আৰু আগৰ কটামান লগ আছে আৰু এই এটা আহিবালাক এতিয়া আহি আৰু ইয়াৰ লাষ্ট পন্থাত আহিবালাক আৰু বোলকচোন আগত যাওঁ যাই কিনে লগ পাওঁ কি হয় কি নহয় চাওঁ আগত যাই কিনে দাদাই মুটি আছে আহি ক'ত সোমাইছিলি গাইছ এটা কালভাৰ আছিল এই যিটো বানপানী গেল এই বানপানীটো ঠিকতে খহিছে এই ইয়াৰ পৰা খহিছে এই বহুত জেগা খহি পেলাইছিল হিমন্ত যোনদিনা আহিছে হিমন্তই যাই কিনে এইটোৰ কালভাৰটো পাৰ হৈছে পাৰ হোৱাৰ পিছতে মানে খহি পেলাইছে এইখিনি জেগা বহুত জেগা খহিছে বহুত জেগা খহি পেলাইছে চাওকচোন গাইজ আমি আহি পালোঁ আৰু পহুমৰা চাপৰিৰ এখন দলং বুলি কয় এতিয়া ক'ত যাব লাগিব বোলক জালিঘাটৰ থানত যাওঁ জালিঘাটা বুলি নাখান কলিবাৰীৰ থান বুলি ক'লে গোটেই চিনি পায় তো বোলক আমি তিনিটাই আছোঁ আমি তিনিটাই যাওঁ যাই কিনে চাওঁ তাতে কিমান মানুহ হৈছে কি হৈছে কেনে ৰকমৰ গাড়ী আহে কি আহে চাওঁ বোলক যাই পোৱা নাই বিশ্বকৰ্মা পূজাত আজি যাওঁ আৰু আপোনালোকে চাই থাকক তো বোলক গাইজ আমি আহি পালোঁ এই পুৰী হৰেশ্বৰ দেৱালয় এখন গেট আৰু অলপ ভিতৰত সোমাই গ'লে মন্দিৰটো হ'ব এখন গেট আপোনালোকে আহিব আৰু অলপমান আগত আছে কলিবাৰীৰ থান মানে জালিঘাটৰ থান বুলি কয় এখন বোলকচোন আমি যাই থাকোঁ আমি ভিতৰলৈকে সোমাই যাওঁ তো গাইজ আমি আহি পালোঁ কলিবাৰীত থান বুলি কয় আনে আমি কওঁ আমাৰ ওচৰতে যেতিয়া নক'লে ভাল আমি কওঁ জালিঘাট থান বুলি কওঁ এইখিনি চাই লওকচোন আপোনালোকে এতিয়া আপোনালোকে আহিব ইয়াতে মাঘৰ 1 তাৰিখে বহুত মানুহ হয় আমিও একবাৰ আহিছিলোঁ আহি কিনে গম পালোঁ তেতিয়া মই চেনেলটো খোলাও নাছিলোঁ সেইকাৰণে ব্লগটো বনোৱা নহ'ল তো ব'লক আমি এখন গাছডাল চাওকচোন কিমান ডাঙৰ আছে এডাল এছিয়াৰ দ্বিতীয় বৃহত্তম গাছ বুলি কয় বহুত জেগা আছে গাছডাল চাওকচোন এটা আহি কিনে এটা পৰিৱেশটোৱে ভাল লাগে আগত আহি কিনে আপোনালোকে আহে আৰু মাঘৰ 1 তাৰিখে গাইজ আজিৰ ভিডিঅ'টো এতিয়া সমাপ্ত কৰিলোঁ আৰু যিগিলাখান যদি ভিডিঅ'টোত কিবা ভুল হৈছে তো মই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ একাউণ্টৰ লিংকটো দি দিম তাতে যাই কিনে আপোনালোকে মেছেজ কৰি কিনে ক'ব কি ভুল হৈছে আৰু যিগিলাখান ভিডিঅ' বান্ধি আছোঁ বম ভিডিঅ' আপোনালোকক দিবাহে কৰিম আপোনালোকৰ ছাপোৰ্ট লাগিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যিসকলে আছে আৰু যিসকলে নতুনকৈ আহিছে সেইসকলেতো ছাবস্ক্ৰাইব কৰিবা লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিবা আৰু যি পাছত ভিডিঅ'খিনি যাতে আৰু আপোনালোকৰ তাতে দিব পাৰোঁ আৰু আপোনালোকৰ ছাপোৰ্ট লাগিব তেতিয়া ভিডিঅ'গিলাখান আপোনালোকক বম ভিডিঅ' দিব পাৰিম ব'লক আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু